এইমাত্ৰ আহি পৰিছে আমাৰ হাতত এটা অতিকৈ দুখৰ খবৰ। মৃত্যু হ'ল এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ। পুনৰ কৰ্কট ৰোগে কাঢ়ি নিলে জনপ্ৰিয় অভিনেত্ৰী এগৰাকীক। আজি পুৱাই মৃত্যুবৰণ কৰিলে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। সঁচাই মৃত্যু কেতিয়া কাৰ হৈ যায় কোনেও নাজানে। অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুত এতিয়া গোটেই ভাৰতৰ লগতে অসমবাসীয়েও দুখ প্ৰকাশ কৰিছে। শিল্পী সমাজেও দুখ প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুত। হিন্দী চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী পুনম পাণ্ডেৰ মৃত্যু হয়। মাত্ৰ ৩২ বছৰ বয়সতে মৃত্যুবৰণ কৰিলে পুনম পাণ্ডে। জানিব পৰা মতে পুনম পাণ্ডে ৩২ বছৰ বয়সতে আক্ৰান্ত হৈছিল চাৰ্ভাইকেল কেঞ্চাৰত। বিভিন্ন ধৰণৰ ৱেব ছিৰিজৰ লগতে নচা কৰ্মা আদিৰ দৰে চিনেমাত তেওঁ অভিনয় কৰাৰ লগতে যোৱা বছৰ ৰিয়েলিটি শ্ব' লকআপতো তেওঁক দেখা পোৱা গৈছিল। অভিনেত্ৰীগৰাকীৰ এনে মৃত্যুত সঁচাই দুখিত হৈছো। তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছো।